উঠি কিয় বা গা ধুই আছোঁ ভাবিছে চাগে। মই আৰু বিকি গৈ আছোঁ মাজুলীত পতা অধিৱেশন চাবলৈ। ৰ'ব অকল আমিয়ে নাচাওঁ, আপোনালোককো দেখুৱাম। পিছে ইমান ঠাণ্ডা যদিও গাত ঠাণ্ডা লগা নাই, এফালে যোৱা কথা যে। এইটো আকৌ আমাৰ ককা ঘৰ কুকুৰ পোৱালি। সি আকৌ আমাৰ লগত চিনাকি হ'বলৈ আহিছে, আমিহে পাত্তা দিয়া নাই। যা বুলি ইমান খেদিছোঁ তথাপিও আঁতৰি নিলে। ইমান বেয়া নহয় দেই। গা পা ধুই আহি আমি কাপোৰ পিন্ধিবলৈ ল'লোঁ। ভাইটিয়ে গান গাইছে, মই অকণমান নাচিহে দিলোঁ। ৰ'ব চেনেলটো ছাবস্ক্ৰাইব কৰিলে নে নাই কৰা যদি পুটুককৈ কৰিলে। মই নচা দেখি ভাইটিয়ে দাঁতকেইটা লৈ হাঁহি আছে। তাৰ পাল আছে নহয়। ৰ'ব আপোনালোকে কৈছে চাগে মই ক'ত গ'লোঁ। মই ক'তো জানে কাপোৰহে পিন্ধি আছোঁ। ৰঙা টি চাৰ্টটো নতুনকৈ কিনিছোঁ, ভাল লাগিছেনে কমেণ্ট কৰি জনাবচোন। সৰু মাহীয়ে মাতিলে আকৌ আহ গৌতম সজাই দিওঁ। পিছে এখন কি বনাই দিলে চাওকচোন। ভিতৰলৈ সোমাই আহি দেখিলে আকৌ ডাঙৰ মাহীয়ে ৰুটি পুৰি আছে। চিনাকি দিয়াই নাই নহয়, এইজনী আকৌ আমাৰ ডাঙৰ মাহী, নামটো হৈছে জোনালী। কেমেৰা দেখি মুখখন দেখিছেনে? বাৰু এতিয়া ইমানে, অধিৱেশন চাওঁ নগ'লো। ঠেলাই কৰি সোমাই আহিলোঁ। সৰুকেইটা বগলী, সৰুটো হাতী, মোতকৈ চপৰ আৰু বহুত কিবা কিবি আছে। কিমান দেখুৱাম, আপোনালোকে নিজেই চাই লওক।